দিনৰ মূৰত মই এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো চাই ভাল পালে মোক অকণমান মৰম দি আগুৱাই যোৱাত সহায় কৰিব। বাৰু যিয়ে নহওক, আজি মই এঠাইত যাবলৈ ওলাইছোঁ। অলপমান বজাৰ কৰিব লগা আছে, কিবাকিবি ঘৰৰ বস্তু মানে অলপ কিবাকিবি শেষ হৈছে, গতিকে বজাৰ কৰিব লগা আছে। বজাৰ কৰিব যাব ওলাইছোঁ ভাইটিৰ লগত। এতিয়া ৰেডি হৈছোঁ, ভাত খাই কিনে এতিয়া যাম। ঠিক আছে, আপোনালোকো বলক মোৰ লগত যাম। বজাৰ কৰিব চাৰিআলিত যাম। আপোনালোককো ভাবিছোঁ দেখাওঁ কি বজাৰ কৰোঁ বা আমাৰ চাৰিআলি। এতিয়া গৈ আছোঁ আমি। এতিয়া আমি পাই গ'লোঁ চাৰিআলি, কিন্তু আমি মেইন চকেৰে নগ'লোঁ, ভিতৰলৈ আহিলোঁ। ভিতৰৰ ৰাস্তাটোৰে যাব পাৰি, সেই ৰাস্তাৰে আমি আহিলোঁ। এতিয়া গৈ আছোঁ আৰু এতিয়া পালোঁ মই পঢ়ি থকা কলেজখন। এইখন আমাৰ কলেজ, চাই লওক। এতিয়া আহিছোঁ আমি সৈনিক কেণ্টিনলৈ, চাফ চাবোন এনেকুৱা কিবাকিবি বস্তু নিবলৈ। এতিয়া সৈনিক কেণ্টিনৰ ওপৰতে নতুনকৈ এখন সৰুকৈ মল খুলিছে, ভাবিলোঁ সেইখনো চাই যাওঁ একেবাৰে। এইখন হ'ল মলখন, আৰু ইয়াত ধুনীয়া ধুনীয়া সৰু ল'ৰা ছোৱালীৰ চোলাবিলাক পায় আৰু ডাঙৰৰো পায়, ভাল লাগিল আহি। এতিয়া আহিছোঁ কচমেটিকৰ দোকান এখনত, যিখন দোকানত মই মানে প্ৰায়ে বজাৰ কৰোঁ আৰু সেইখনৰ পৰাই বজাৰ কৰোঁ চাৰিআলি। সেইখন দোকান ভালকৈ দেখুওৱা নহ'ল, উল্টি গ'ল ভিডিঅ'টো। তাৰ আহিছোঁ ষ্টাৰ বেকাৰীলৈ কিবা এটা খোৱা বস্তু নিবলৈ। বেকাৰীৰ পৰা আহি কাপোৰ দোকান এখনত গ'লোঁ, কিন্তু সেইটো ভিডিঅ' কৰা নহ'ল। তাৰপিছত এতিয়া আহিছোঁ আমি কিবা খাবলৈ। দাদা আহিছে, এইজন আমাৰ দাদা, সেইদিনা যে ঘৰ বন্ধা দেখাইছিলোঁ সেইজন দাদা। আৰু এতিয়া আমি অৰ্ডাৰ দিছোঁ বিৰিয়ানী, চিকেন বিৰিয়ানী। এতিয়া খাব লৈছোঁ আৰু আমি চিকেন বিৰিয়ানী। দাদা ইমান নাখায় বোলে চিকেন বিৰিয়ানী। এতিয়া আমি পূৰা খাবৰ কাৰণে বহি গৈছোঁ। এয়া খাই আছোঁ মই আৰু এইটো মুনু, মোৰ ভাইটি, সি লাজ কৰিছে কিন্তু দেই কেমেৰা ফালে চাবলৈ। খাই আছোঁ আমি, ঠিক আছে, চাই থাকিব ভিডিঅ'টো। দাদা যিহেতু বিৰিয়ানী বেছি নাখালে, গতিকে সি তাৰ কাৰণে চেক অৰ্ডাৰ কৰিলে। সি এতিয়া চেক খাই আছে আৰু এইখিনিত ইয়াতে বনায় চেক, জুইচ, এনেকুৱা বহুত কিবাকিবি। এইখিনিয়ে কৰিলোঁ বজাৰ থুলমূলকৈ, আপোনালোকক দেখালোঁ। বহুত আৰু কিবাকিবি আনিব লগা আছিল, কিন্তু বস্তু নাপালোঁ, সেইকাৰণে এইখিনিয়ে লৈ আৰু আনিব লগা আছিল কিবাকিবি। এতিয়া খাব ওলাইছোঁ সন্ধিয়াৰ চাহকাপ। হাই গাইজ, এতিয়া বাজিলে 11টা আৰু আমি ভাত পানী খাই ল'লোঁ। এতিয়া মই আজি ইমানতে ভিডিঅ'টো শেষ কৰিম বুলি ভাবিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে অতি সোনকালে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।